Nijang Karbiang alo dongkamukam long sopia long kido Rangsina Senior Secondary School along Luka Charlie Bomatum Penta Armuche Jeng Padopon Pen Prabhat Periasai Mesen Pen Dengpong Rangsina Senior Secondary School Tumpen Sitame Prabhat Periasai Dengdunsi Armuche Jeng Ponpen Bharat Mata Ki Jaipu Kehang Teram Ponsi Kilometer Priyan Bak Aja Kiding Keng Pen Damsi Mithang Ke Charlie Hemalong An Mesen Pen Pali Ponthu Rangsina Senior Secondary School tumpen labangso Prabhat Pheria Jaime Kideng Ponaputa Kalam Phirangke tumpen Kahumri Tamahut Nang Kipachini Donateng Prote Jasemet Sorkar tumpen Kipathik Ponateng Pen Kidam Tang Ni Phai Siar Ni Pensi Pregjam School College Along Sidame Labangso Sai Dengpon Bomno Athima Labangso Chikloke Ilituma Det Ke Jok Ki Longa Nilo Labangso Portsini Litum Sitame Bangso Prabhat Pheria Sai Dengponsi Ladak Nilitum Rangsina Senior Secondary School along Sitame Pregjam Kachipatti Tame Padupon Thuji Pusi Principal Pen Phirangketum Nang Pachini Dumthu সমপ্ৰত্যেকখন কলেজ মহাবিদ্যালয় সকলোৱে কি কৰি আছে যে আজি আমাৰ 1 আগষ্টৰ পৰাই আসলতে মহা ধুমধামেৰে স্বাধীনতা দিৱসৰ আয়োজন চলি আছে অহাকাইলৈ আমাৰ স্বাধীনতা দিৱস যদিও আমাৰ শিক্ষা কৰ্তৃপক্ষৰ নিৰ্দেশমৰ্মে শিক্ষা কৰ্তৃপক্ষৰ যি নিৰ্দেশ সেই নিৰ্দেশ আৰু আমাৰ আন্তৰিকতা আমি আন্তৰিকতাৰে আমি কি কৰিছো যে আমি আজি ৰাতিপুৱাৰ কাৰ্যসূচী আমি সমূহ ছাত্ৰ ছাত্ৰীক লৈ পেলাই আমি প্ৰভাত ফেৰী যাত্ৰা আৰম্ভ কৰিছো লগতে আমাৰ আজিৰ অনুষ্ঠান থাকিব ড্ৰয়িং কম্পিটিশন আছে ছাত্ৰ ছাত্ৰীৰ মাজত আৰু ইয়াৰ আমি এটা আমাৰ প্লিজ এটা আছে আমি শপত গ্ৰহণ অনুষ্ঠান এটা আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত আছে স্বাধীনতা যেহেতু আমাৰ জন্মগত সত্ৰ আৰু স্বাধীনতাৰ হৈতে আমাৰ যুদ্ধ কৰি আমাৰ বীৰ বীৰাংগনাসকলে যি অৱদান ৰাখি থৈ গল যি চিনাকি আমাক দি থৈ গল সমগ্ৰ পৃথিৱীত আজি ভাৰত এক শ্ৰেষ্ঠ ৰাজ্য শ্ৰেষ্ঠ দেশ হিচাপে যি স্বীকৃতি প্ৰদান কৰি থৈ গল সেই স্বীকৃতিক আমি আকৌ এবাৰ সোঁৱৰিব লাগিব আমি আমাৰ বীৰ বীৰাংগনাৰ যি বীৰত্ব আৰু তেওঁলোকৰ আত্মাৰ শান্তি তেওঁলোকৰ যি আশা আকাংক্ষা তাক বাস্তৱে এটো কৰিব তুলিবৰ কাৰণে আমি আমাৰ নতুন প্ৰজন্মক আমি কি কৰিব লাগিব উদগনি জগাব লাগিব আমি তেওঁলোকক আমি আগবঢ়াই লৈ যাব লাগিব আৰু তেওঁলোকৰ যি ত্যাগ সেই ত্যাগক আমি স্বীকাৰ কৰাৰ প্ৰয়োজনীয়তা আছে আৰু আমি ৰাংচিনা সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ তৰফৰ পৰাও আমি সেই সকল বীৰ বীৰাংগনাক পুনৰবাৰ সোঁৱৰিছো শ্ৰদ্ধা জনাইছো আৰু সেই কথা সৰগৰ ৰাখি আমি আজি কি কৰিছো যে এই সমূহ অনুষ্ঠান আমি আয়োজন কৰিছো অহাকালিও আমাৰ পতাকা উত্তোলনৰ পাছতে আমাৰ 2-3টাকৈ কাৰ্যসূচী থাকিব Dongkamukam dan Vikibe Karbinglong Live